Good evening students, study time সকলকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 4.4 1 3 নম্বৰ কুৱেশ্যন। কি উলিয়াব মূলবোৰ উলিয়াব লাগে যদি বাস্তৱ মূল থাকে আমি মূলৰ প্ৰকৃতিটো নিৰ্ণয় কৰিব লাগিব আৰু যদি বাস্তৱ মূল থাকে আমি সেইটো উলিয়াব লাগিব। এতিয়া ইয়াৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ মূলবোৰ কি হ'ব মূলৰ প্ৰকৃতিটো উলিয়াব লাগিব। প্ৰকৃতিটো উলিয়াবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব আমি দিয়া আছে x স্কোৱাৰ সহক a ইকুৱেল টু b ইকুৱেল টু -6 c ইকুৱেল টু 3 দিয়া হৈ আছে। গতিকে আমি a b c পাই গ'লোঁ। এরপর যদি আমি প্রকৃতি নির্ণয় করতে যাওঁ প্রকৃতি উলিয়াবলৈ ফর্মুলা কি হ'ব b স্কোয়ার - 4c। এইটোকে ডিসক্রিমিনেন্ট বুলি কয় নিৰ্ণয় এই প্ৰকৃতিটো নিৰ্ণয় কৰিব। গতিকে d ইকুৱেল টু b স্কোয়ার - 4c ইয়াতে যদি আমি ভ্যালু বহাওঁ -6 হোল স্কোয়ার -4 ইনটু 2 ইনটু 3 36 -8 24 মানে 12 পালোঁ গ্ৰেটাৰ দেন 0। গতিকে বাস্তৱ মূল আছে মানে যেহেতু d 12 গ্রেটার দেন 0 সমীকরণটোত বাস্তৱ মূল আছে। সমীকৰণটোত বাস্তৱ মূল আছে। যদি বাস্তৱ মূল থাকে তেতিয়া আমি মূলবিলাক উলিয়াব লাগিব। উলিয়াবলৈ যাওঁতে আমি ফৰ্মুলাটো কি কৰিম দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰোঁ -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোয়াৰ - 4ac বাই 2ac। ইয়াতে চাওঁ b মানটো কিমান দি আছে -6 এইটো অলৰেডি এটা মাইনাছ আছেই এই মাইনাছটো আছে আৰু ইয়াতে আহিব -6 প্লাছ মাইনাছ ইয়াৰ ভেলুটো পালোঁ b স্কোয়ার - 4c ভেলুটো কিমান 12 গতিকে 12 আহি গ'ল। 12টো অহাৰ লগত ইয়াত 2 ইনটু এই মানটো কিমান দিয়া আছে 2 গতিকে 2 থাকিলে এইটো ওপৰত থাকিলে প্লাছ মাইনাছ 4 ৰুট 12টো আমি 12টো চাওঁ 12টোক আমি 4 ইনটু 3 কৰিব পাৰোঁ। গতিকে যদি আমি ইয়াতে 4 ইনটু 3 কৰোঁ তেতিয়াহ'লে কি হ'ব 2 ৰুট 3 হৈ যাব। গতিকে ইয়াৰ পৰা আমি চাবলৈ যাওঁতে কি পালোঁ 2 ৰুট 3 বাই 4 পালোঁ। এতিয়া যদি আমি এইখিনিকে এইফালে কৰি চাওঁ এটা যদি আমি কৰি চাওঁ কি হ'ব এতিয়া x ইকুৱেল টু নেক্সটটো থাকিলে x ইকুৱেল টু 2 এটা কমন লওঁ 2 3 প্লাছ ৰুট 3 বাই 2 4 এইটো কাটা গ'ল 2 থাকিলে 4 আছে গতিকে 2 এটা কমন ল'লোঁ কি পালোঁ 3 প্লাছ মাইনাছ ৰুট 3 বাই 2। গতিকে ইয়াতে যিহেতু মূল দুটা হৈ গ'ল এতিয়া মূল দুটা কি হয় মূল দুটা হ'ব এবাৰ হ'ব 3 প্লাছ ৰুট 3 বাই 2 আৰু হ'ব 3 মাইনাছ ৰুট 3 বাই 2। এবাৰ প্লাছত আহি গ'ল ইয়াতে যিহেতু প্লাছ মাইনাছ আছে গতিকে ইয়াতে আমি এবাৰ প্লাছত লিখিব লাগিব 3 প্লাছ ৰুট 3 বাই 2 আৰু 3 মাইনাছ ৰুট 3 বাই 2 এইটো উলিয়াবলগীয়া মূল দুটা। যিহেতু আমাক সমীকৰণত আমাক কৈছে প্ৰকৃতিটো নিৰ্ণয় কৰিবলৈ প্ৰকৃতি আমাক ইয়াত দিলে বাস্তৱ মূল থাকিব যিহেতু গ্ৰেটাৰ দেন 0 হৈ গ'ল গতিকে b স্কোয়ার - গ্ৰেটাৰ দেন 0 হ'লে বাস্তৱ মূল থাকিব। বাস্তৱ মূল থাকিলে আমাক উলিয়াবলৈ দিছে আমি উলিয়াবলৈ যাওঁতে আমি ফৰ্মুলাটো কি সূত্ৰ ব্যৱহাৰ কৰিছোঁ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিছোঁ। দ্বিঘাত সূত্ৰ x ইকুৱেল টু -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোয়ার - 4c বাই 2ac তাত আমি ভেলু বহাওঁতে আমি এই ভেলুটো পালোঁ। ঠিক আছে থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।